Good morning. আজি ৰাতিপুৱাই উঠিছো সোনকালে দেউতা গাড়ী উলিয়াইছে আৰু আমি যাম এতিয়া গৰু গা ধুৱাবলৈ সকলো আপোনালোকক দেখুৱাই আছো আমাৰ ঘৰৰ পৰা 2 কিলোমিটাৰ আঁতৰত আমাৰ ফাৰ্ম হাউচ আছে তালৈকে গৈ আছো এয়া লাও বেঙেনা সকলো কাটি ৰেডি কৰা হৈছে মাহ আৰু হালধি সকলো যোগাৰ হৈ গৈছে এতিয়া গৰু গা ধোৱাৰ পৰা আদি কৰি গোটেইখিনি কাম দেউতাই কৰিব আজি গুহালিতে গৰুগিটাক গা ধুৱা হ'ব আমাৰ ওচৰে পাজৰে নদী নাই গতিকে গুহালিতে দেউতাই নিয়মটো কৰিব ইয়াত আমাৰ 9টা মান গৰু আছে আসলতে ময়ো বিশেষ নাজানো দেউতাই গৰু খুব বেছি ভাল পায় সেইকাৰণে আসলতে ইমান গিটা গৰু পুহিছে হালধিটো তাতে লৈছা নাই তুমি নে মাহে ললা গৰু চোৱাচিতা কৰিবলৈ মানুহ আছে তথাপিও দেউতাই লাগি থাকে আসলতে গাখীৰ খিৰোৱাও মানুহ আছে বাৰু হ'লেও দেউতাই নিজে কামবিলাক চাই কৰি মেলি বেছি ভাল পায় গৰুগিটা গাত পানী ঢালোতে সিহঁতি পলাইছে আগতে যেতিয়া আমি সৰু আছিলোঁ তেতিয়া আমাৰ ঘৰতে গৰু ৰাখিছিল আৰু তেতিয়া আমি এনেকৈ টেপত পাইপ লগাই পেলাই আমি গৰুক পানী মাৰিছিলোঁ সেই দিনবোৰে কিবা এটা বেলেগ আছিল ন Marfuru, এতিয়া গৰু কামখিনি কৰি হৈ গ'ল এতিয়া গৰুগিটা চৰিবলৈ পঠিয়ালে আৰু আমি ঘৰত আহি আমি সকলোৱে দৈ চিৰা জলপান খালোঁ এয়া সকলোবোৰ মায়ে বনোৱা পিঠা দেই কোনফালে যোৱা নামঘৰলৈ যোৱাই ৰাতিপুৱা দেউতা নামঘৰৰ পৰা আহি আকৌ আমাৰ অলপ দান দিবলৈ আছিলে গতিকে সেয়া কামখিনিও কৰা হ'ল তাৰপিছত আমি আহিলোঁ আমাৰ ঘৰৰ একেবাৰে কাষতে থকা বুনু আমাৰ ফ্ৰেণ্ড হয় মানে মোতকৈ সৰু আমাৰ পৰিৰ ফ্ৰেণ্ড হয় বুনুৰ আজি ৰিং চেৰিমনি তালৈ বুলি আহিলোঁ কংগ্ৰেচুলেশ্যন বুনু তোলৈ বহুত বহুত মৰম আৰু শুভকামনা জনালোঁ তাৰপিছত মা আৰু মই আবেলি ৰেডি কৰিলোঁ গৰু পিঠা গতিকে গৰুকেইটা যেতিয়া চৰি পেলাই আহিব তেতিয়া জাক দিব আৰু পিঠা খোৱা হ'ব গতিকে তাৰ কাৰণে মা আৰু মই পিঠা বনোৱাত লাগিলোঁ আৰু ৰাতি ভাত সাজ খাবলৈ দেউতাই মাছৰ যোগাৰ কৰিছে গতিকে মাছ আনিলে আৰু কেইবাটাও মাছ আছিলে আচলতে গোটেইকেইটা মাছ দেখুওৱা নহ'লে আৰু আমি ৰাতিৰ সাজটো মাছেৰে খালোঁ বাকী মোৰ বিহুৰ দিনা এনেকৈয়ে পাৰ কৰিলোঁ ব্লগটো চাই কেনেকুৱা পালে জনাব আৰু মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বাই